লালি গুড় খাই বাৰু কোনে কোনে ভাল পায়, যিসকলে ভাল পায় ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু যদি ভাল পায় ভিডিঅ'টো এটা কমেণ্ট কৰি যাব যে ময়ো ভাল পাওঁ লালি গুড় সেনেকৈ, আৰু মোৰ পেজটো ফ'ল' কৰিব। আৰু যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইটো মেচিন আপোনাৰ যদি 5 horsepower মেচিন কিনিবলৈ যায় বিভিন্ন কোম্পানী আছে, যদি ভাল আনিবলৈ যায় ধৰি লওক 45,000 মান 40-45,000 মান টকাত আমি ইনভেষ্টমেণ্ট কৰিলে বছৰ চলি যাব। ভালকৈ যদি আমি ব্যৱহাৰ কৰি থাকোঁ সকলোখিনি, তেতিয়াহ'লে এই 10-15 বছৰ চলিব। আহিছেনে নাই চাইছে, বাবুল চাহি যাব এনেকে। ক'ত আহি গৈছে গুড়, আমি ইয়াত জুলীয়া গুড় খাবৰ কাৰণে পটুৱালৈ ৰেডি, চব ৰেডি আমি পটুৱালৈ। আমাৰ বাইদেউ গুড়ৰ ফুড চেক কৰিছে, চাব এতিয়া। মজা দি আছে চব, জুলীয়া গুড় লালি গুড়। এইটো এনেকে কৰিব লাগিব দেই, নহ'লে পৰি যাব।